ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি চতুৰ্থ শ্ৰেণীৰ ইংৰাজীৰ লেসন নাম্বাৰ 1 লুক এট দ্য মুন এই কবিতাটো আমি পঢ়ো। Let's recite the poem. Look at the moon. Look at the moon. She is shining up there. Mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she's grown bigger and shaped like an O. তোমালোকে কবিতাটোত কি কৈছে বুজি পাইছানে বাৰু? ইয়াত কি কৈছে? সৰু ছোৱালী এজনীয়ে মাকক কৈছে, মাকক কি বুলি কৈছে? Look at the moon. জোনবাইটোলৈ চোৱাচোন. She is shining up there. তাই তাত জিকমিকাই আছে, জিলিকি আছে. Mother, she looks like a lamp in the air. মা, তাইক দেখিবলৈ কেনেকুৱা লাগিছে? তাই মানে কাৰ কথা কৈছে? জোনবাইটোৰ কথা কৈছে। যে বায়ুত যেন, আকাশত যেন এটা চাকি জ্বলি আছে, তেনেকুৱা লাগিছে। তাৰপিছত আছে last week she was smaller. যোৱা সপ্তাহত তাই সৰু আছিল। and shaped like a bow. আৰু তাৰ আকৃতিটো কেনেকুৱা আছিলে? এখন ৰামধেনুৰ নিচিনা আছিলে, ধেনুৰ নিচিনা আছিলে। But now she is grown bigger. কিন্তু এতিয়া তাই কি হ'ল? ডাঙৰ হ'ল। and shaped like an O. আৰু দেখিবলৈ কেনেকুৱা হ'ল? Oটোৰ নিচিনা হ'ল। ইংৰাজী O আখৰটো মানে ঘূৰণীয়া হ'ল। এতিয়া তোমালোকে কবিতাটো পঢ়িবা। মই আকৌ এবাৰ পঢ়াই দিছো। Look at the moon. She is shining up there. Mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she is grown bigger and shaped like an O. এতিয়া আহাচোন আমি পাঠটোত থকা প্ৰশ্ন কেইটা চাওঁ। মই এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা কৰিয়ে দিছো, তোমালোকে বহীত কৰি ল'বা। মই এবাৰ বুজাই দিছো প্ৰশ্নকেইটা। এই প্ৰশ্নটো কি আছে? What is the name of the poem? কবিতাটোৰ নাম কি সুধিছে? আমি লিখিব লাগিব the name of the poem is look at the moon. তাৰ পাছত বি প্ৰশ্নটো কি সুধিছে? What looks like a lamp in the air? আকাশত বা বায়ুত কি বস্তুটো দেখিবলৈ এটা লেম্পৰ নিচিনা বুলি কৈছে, এটা চাকিৰ নিচিনা বুলি কৈছে? আমি লিখিব লাগিব the moon is looks like a lamp in the air. তাৰ পাছত চিটো কি আছে? What does the moon look like when she is smaller? যেতিয়া জোনবাইটো সৰু হৈ থাকে তেতিয়া দেখিবলৈ কেনেকুৱা হয়? আমি আনসাৰটো লিখিব লাগিব the moon looks like a bow when she is smaller. তাৰপিছত ডিটো আছে what does the moon look like when she grows bigger? যেতিয়া জোনবাইটো ডাঙৰ হয় তেতিয়া দেখিবলৈ কেনেকুৱা হয়? আমি আনসাৰটো লিখিম the moon looks like an O when she grows bigger. তোমালোকে এই প্ৰশ্নকেইটা বহীত কৰিবা। এতিয়া 2 নম্বৰ প্ৰশ্নটো কি আছে চোৱাচোন। Let's play with rhyming words. ইয়াত কেইটামান কি আছে? word আছে, সেই word কেইটাৰ তোমালোকে rhyming word কেইটা লিখিব লাগে।
প্ৰথমতে কি আছে ইয়াত টুক টুকৰ ৰাইমিং ৱৰ্ড তোমালোকে কি লিখিব পাৰা লুক এল ডবলকে লুক লিখিব পাৰা ঠিক তেনেদৰে এন ডবল এন নুন নুনৰ তোমালোকে ৰাইমিং ৱৰ্ড কি লিখিব পাৰা চুন লিখিব পাৰা এস ডবল এন চুন লিখিব পাৰা ঠিক তেনেদৰে আৰু আছে হেয়াৰ HAIR হেয়াৰ হেয়াৰৰ ৰাইমিং ৱৰ্ড তোমালোকে ফেয়াৰ লিখিব পাৰা FAIR ফেয়াৰ লিখিব পাৰা ঠিক তেনেদৰে ফাদাৰটো মাদাৰ লিখিব পাৰা বুকছ লুকছ লিখিব পাৰা লেম্প লিখিব পাৰা কাউ নাও লিখিব পাৰা টলাৰ স্মলাৰ লিখিব পাৰা তোমালোকে এইকেইটা লিখিবা তাৰপিছত 3 নম্বৰটো আছে write the opposite of the underlined words ইয়াত দুটা ৱৰ্ড কি দিয়া আছে আন্ডাৰলাইন দিয়া আছে এই আন্ডাৰলাইন দিয়া এইটো এটা ৱৰ্ড এইটো এটা ৱৰ্ড এই ৱৰ্ড দুটাৰ অপজিট ৱৰ্ডটো লিখিব লাগে সি অপজিট মানে হৈছে বিপৰীত শব্দ গতিকে সি মানে তাই গতিকে তাইৰ বিপৰীত কি হ'ব হি গতিকে আমি লিখিব লাগিব হি HC হি আৰু আপ মানে হৈছে ওপৰত আপৰ বিপৰীত শব্দ কি ডাউন মানে তলত হি সি হি আপ ডাউন এইকেইটা তোমালোকে কৰিবা আৰু 4 নম্বৰটো কি আছে read aloud the following pairs of words তলৰ শব্দ কেইটা ডাঙৰকৈ পঢ়িব কৈছে এইটো আছে before after before মানে হৈছে আগত after মানে হৈছে পাছত outside মানে বাহিৰ ফাল আৰু তাৰ বিপৰীতটো আছে কি inside মানে ভিতৰ ফাল day মানে দিন NIGST night মানে ৰাতি far মানে আঁতৰত near মানে ওচৰত beautiful মানে ধুনীয়া ugly মানে আগৰহি দেখিবলৈ বেয়া তাৰমানে pick মানে বুটলি তোলা throw মানে দলিয়াই দিয়া আচলতে এইকেইটা বিপৰীত শব্দ হয় অপজিট শব্দ হয় গতিকে তোমালোকে এইকেইটা পঢ়িবা তাৰপাছত 5 নম্বৰ প্ৰশ্নটো কি আছে I live in the sky মই আকাশত বাস কৰো sometimes I am smaller and sometimes I am big কেতিয়াবা মই সৰু হৈ থাকো কেতিয়াবা মই ডাঙৰ হওঁ I glow at night মই ৰাতি উজ্জ্বল হওঁ who am I মই কোন গতিকে কোন হ'ব এইটো কি তোমালোকে চিনি পাইছাই নহয় গতিকে I am the কি লিখিব লাগিব এইটো moon I am the moon ঠিক তেনেদৰে B টো কি দিয়া আছে চোৱা I live in the sky মই আকাশত থাকো I twinkle at night মই ৰাতি আকাশত তিৰবিৰাই থাকো I am not the moon মই কিন্তু জোনবাই নহয় who am I মই কোন I am a গতিকে এইটো কি I am a star এইটো লিখিব লাগিব star 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 তাৰপিছত C টো কি আছে I am hot মই গৰম I am bright মই উজ্জ্বল I am big মই ডাঙৰ I give light মই পোহৰ দিওঁ who am I মই কোন গতিকে এইটো কি হয় বেলি গতিকে বেলিটো ইংৰাজীত কি হ'ব sun গতিকে তোমালোকে এইকেইটা গোটেই প্ৰশ্ন কেইটা কৰিবাচোন